নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছো, যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ যি ডকুমেণ্ট থাকে, যিবিলাক ডকুমেণ্ট হওক, বেংকৰ পাছবুকে হওক, যিকোনো ধৰণৰ কেছ মেম'ই হওক, যেতিয়া বেছি লাইট কালাৰ হয় আৰু তাত যেতিয়া ফটোকপি কৰে বা জেৰক্স কৰোঁতে আচলতে একাউণ্ট নাম্বাৰে হওক, বেংকৰ পাছবুকৰ ক্ষেত্ৰত কিন্তু আপোনাৰ নামেই হওক ভালদৰে স্পষ্ট হৈ নুঠে। সেই আচলতে যিখন ডকুমেণ্ট, সেই ডকুমেণ্টখন আপোনালোকে কেনেধৰণে আচলতে আপুনি বেছি স্পষ্ট কৰিব, আপোনাৰ যিটো কম্পিউটাৰ থাকে, কম্পিউটাৰ ফটোশ্বপৰ জৰিয়তে সেই ডকুমেণ্টখনক কেনেধৰণে আচলতে আপুনি মানে স্পষ্ট কৰিব পাৰিব, তাৰ বিষয়ে ভিডিঅ'টোত ক'ম। সম্পূৰ্ণ ভিডিঅ'টো চাব, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাওক, মই এখন আপোনালোকক ডকুমেণ্ট দেখাব বিচাৰিছোঁ, যিখন ডকুমেণ্টৰ একেবাৰে স্পষ্ট নহয়। যিখন ডকুমেণ্ট মই যদি এতিয়া প্ৰিণ্ট আউট কৰি দিওঁ, তেতিয়া হয়তো তাত থকা যিটো নাম্বাৰ যিবিলাক থাকে বা নাম থাকে, সেই নামবিলাক একেবাৰে স্পষ্ট। আপোনাক মই দেখাব বিচাৰিছোঁ এখন ডকুমেণ্ট, নিশ্চয় দেখিছে। ডকুমেণ্টখনৰ একেবাৰে অস্পষ্ট হৈ আছে, বেছি ব্ৰাইট হৈ আছে, আৰু আচলতে এইখন বহুত পুৰণা ডকুমেণ্টছ হয়, বা এইখন যেতিয়া প্ৰিণ্ট আউট কৰিছিলে, প্ৰিণ্ট কৰোঁতে তেনেকুৱা প্ৰব্লেম হ'ল, বা মোবাইলত ফটো মাৰি থোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ল। আচলতে এই ডকুমেণ্টখন কেনেধৰণে আপুনি স্পষ্ট কৰিব, ফটোশ্বপত আপুনি, মই বেছি দীঘল ভিডিঅ'ত নকৰোঁ, সেইবাবে মই ডাইৰেক্ট ফটোশ্বপত আপোনাক লৈ যাব বিচাৰিছোঁ। ফটোশ্বপত আপুনি যাব লাগিব। ফটোশ্বপত যোৱাৰ পিছত আপুনি আপোনালোকক প্ৰমাণ দিবৰ দেখাবৰ কাৰণে, মই যিটো বস্তুটো ভিডিঅ'ত লাইভ দেখাবৰ কাৰণে, প্ৰমাণটো যে হয় প্ৰকৃততে, সেই দেখাবৰ কাৰণে মই এখন ডুপ্লিকেট ইয়াৰ কপি এটা বনাই ল'ম। নিশ্চয় দেখিছে আপুনি, ডুপ্লিকেট কপি এটা হৈ গৈছে ইয়াৰ, আৰু ডুপ্লিকেট কপিটোক মই সঠিকভাৱে বা যিটো স্পষ্ট কৰিব বিচাৰিম, মুঠতে দুটামান ট্ৰিপ আপুনি ব্যৱহাৰ কৰিব। সেই দুটা ট্ৰিপতে আপোনাৰ যিখন ডকুমেণ্টছ থাকে, সেই ডকুমেণ্টছখন মানে সম্পূৰ্ণৰূপে স্পষ্ট হৈ যাব। আৰু যদি বেছি ডকুমেণ্টখন অস্পষ্ট হৈ থাকে, তেতিয়া আপুনি বিভিন্ন ধৰণৰ অপশ্যন আছে, সেইবিলাক ব্যৱহাৰ কৰিব। কিন্তু এনেকুৱা ডকুমেণ্টৰ ক্ষেত্ৰত সাধাৰণতে সেই দুটা কমন, যিকেইটা আচলতে আমি কালাৰ লেভেলটো চেঞ্জ কৰিব, ব্ৰাইটনেছটো বঢ়াওঁ, তেনেকুৱা ধৰণৰ ছিষ্টেমতে আপুনি এখন স্পষ্ট কৰিব পাৰিব। চাওক, প্ৰথমতে মই এখন কি কৰিম, কণ্ট্ৰল এল মৰাৰ পাছত আপুনি নিশ্চয় দেখিছে, কণ্ট্ৰল এল মৰাৰ পাছত যিটো লেভেল থাকে, সেই লেভেল অপশ্যন থাকে, সেই লেভেলৰ অপশ্যনটো ওলাই গৈছে। লেভেলৰ অপশ্যনটো মই দেখিছে আপুনি, মাউচৰ যিডাল আচলতে নেভিগেটৰ আছে, নেভিগেটৰডাল আপোনাক দেখাই আছে আচলতে কোনটো। মই এই আচলতে মাজৰ এইটো সম্পূৰ্ণৰূপে বঢ়াই দিম। সম্পূৰ্ণৰূপে বঢ়াই দিয়াৰ পাছত দেখিছে কাগজখন বেছি ক'লা হৈ গৈছে, একো টেনশ্যন ল'বলগীয়া কথা নাই, কাগজখন সম্পূৰ্ণৰূপে সুন্দৰ হৈ যাব, স্পষ্ট হৈ যাব। চাওক, তাৰপিছত মই ব্যৱহাৰ কৰিম কণ্ট্ৰল এম। কণ্ট্ৰল এম কৰাৰ পাছত কাৰ্ভেজটো ওলাই যাব। কাৰ্ভেজত আপুনি গৈ ডাইৰেক্ট একো কৰিব নালাগে, জাষ্ট মিডল পইণ্টৰ পৰা ধৰি এইটো অলপ লেভেলটো বঢ়াই দিব। যিডাল নেভিগেটৰ থাকে, নেভিগেটৰৰ লেভেলটো বঢ়াই দিয়ক। বঢ়াই দিয়াৰ পিছত আপুনি অ'কে মাৰি দিব। অ'কে মাৰি দিয়াৰ পিছত আপোনাৰ যিখন অৰিজিনেল ডকুমেণ্টছ আৰু যিখন মই ফটোশ্বপত ক্লিয়াৰ কৰা ডকুমেণ্টছখনৰ লগত আপুনি মিলাই চাব পাৰে। সম্পূৰ্ণৰূপে এখন সুন্দৰকৈ তাত যিবিলাক নাম আছে বা নাম্বাৰ আছে, নাম্বাৰবিলাক স্পষ্টকৈ জিলিকিল। আচলতে এনেধৰণে আপুনি যিকোনো ডকুমেণ্ট, আপোনাৰ বেংকৰ পাছবুকে হওক, LIC বা ৰিচিপ্টেই হওক, সেইবিলাক আপুনি এনেধৰণে কৰিব পাৰিব। যদি ভিডিঅ'টোত দিয়া ইনফৰ্মেশ্যনখিনি ভাল পালে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।